চক এইবিলাক কৌতুক বুলি মই কওঁ, এইবিলাক কৌতুক কথা। আপুনি জানেনে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া মন্ত্ৰীসভা গঠন হৈছিলে সেই সময়ত আমাৰ তেখেতসকলৰ গুৰু ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁলোকে অপমান কৰিছে। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে সেই সময়ত সৰ্বসন্মতিক্ৰমে এটা প্ৰস্তাৱ আনিছিলে। সেই সময়ত আমাৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে তাক সমৰ্থন কৰিছিলে, ৱেলকাম কৰিছিলে, আৰু সেই সকলো সৰ্বসন্মতিক্ৰমে আনিছিলে যে ইংৰাজীত ইণ্ডিয়া হ'ব আৰু ব্ৰেকেটত ভাৰত লেখা থাকিব, হিন্দীত ভাৰত হ'ব, ব্ৰেকেটত ইণ্ডিয়া লেখা থাকিব। তাৰ যদি পেপাৰ কাৰ্ড লাগে, আজিৰ পৰা 70 বছৰ আগত যদি পেপাৰ কাৰ্ড লাগে, মোৰ মোবাইলত এইমাত্ৰ আছে, মই আপোনাক দি থৈ যাব পাৰোঁ, গোটেই নিউজটোৱে মই দি থৈ যাব পাৰোঁ সেই সময়ত। গতিকে শ্যামা প্ৰসাদ মুখাৰ্জী, নেহৰুৰ দৰে বুদ্ধিজ্ঞানী সেই সময়ৰ আমাৰ পণ্ডিত ব্যক্তিসকলে এই কাম কৰিছিলে। শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ এইটো প্ৰস্তাৱ আছিলে। তাৰপিছতো আজিৰ পৰা 7 বছৰ আগত যেতিয়া মহামান্য আদালতে, যেতিয়া সুপ্ৰিম কোৰ্টে যেতিয়া ইণ্ডিয়াৰ নামটোৰ ওপৰত এটা ভাৰ্টিক দিছিলে, তেতিয়া এই চৰকাৰে, তেতিয়া তেখেতসকলে এফিডেভিট দিছিলে যে নাম সালসলনি কৰিব নালাগে, এই চৰকাৰে দিছিলে। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত এতিয়া কিছুদিন আগতে যেতিয়া আকৌ কোৰ্টলৈ আহিছিলে তেতিয়াও তেওঁলোকে নালাগে বুলি কৈছিল। এতিয়া কম্পমান হৰে হয় কম্পমান ঠককৈ কঁপিছে মোদী চৰকাৰ। এই যে ইণ্ডিয়া শ্বৰ্ট নামেৰে এই যে 28টা দলেৰে বিৰোধী পক্ষ একগোট হৈ তেওঁলোকে ভৰি ঠকে কঁপিছে। সেইকাৰণে আজি ভাৰত ৱেলকাম। কিন্তু CBI, চেন্ট্ৰেল ইনভেষ্টিগেশ্যন ব্যুৰো, এই CBIটো কি হ'ব? IPS, ইণ্ডিয়ান পুলিচ চাৰ্ভিচ কি হ'ব? ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচ কি হ'ব? এই যে কেইদিনমান আগতে চন্দ্ৰযান পঠালে, সফল হ'ল ইছৰো, ISRO, আজ মানে কি ইণ্ডিয়া নহয় জানো? ইণ্ডিয়া গেটখন কি অঁতৰাই দিব, ভাৰত গেট হ'ব নেকি? আজি তাৰিখে ইণ্ডিয়ান এয়াৰফ'ৰ্চ কি হ'ব? ইণ্ডিয়ান আৰ্মি কি হ'ব? আৰু ডিজিটেল ইণ্ডিয়া, আৰু মেক ইন ইণ্ডিয়া, এইটো কোনে কৈছিলে? এই মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছিলে না, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, এইটো কলৈ যাব? গতিকে এইটো এটা কৌতুক। এই কৌতুক আৰু আমি কৌতুক নকৰোঁ, ডাঙৰ ভাৱৰীয়াই কৌতুক কৰি আছে, আমি কৌতুকত আমি নুসুমাওঁ, আমি মোৰ গলা নকৰোঁ।